নমস্কাৰ আজি হৈছে দেওবাৰ আৰু মোক দেখিবলৈ অকমান বেলেগ লাগিব পাৰে কিয়নো মোৰ গাটো ইমান ভাল নহয় মাতটো নিচাকে ধৰিবই পাৰিছে পুৰখি দিনাখনে আনিছিল আমাৰ ঘৰলৈ পাৰজো এতিয়া ঘৰৰ সদস্য হৈ গ'ল নতুন তেওঁলোকে ৰ'দ লৈ আছে অলপ দেৰি আগতে মই তিয়াই থৈছিলো কাপোৰবোৰ এতিয়া ধুম যেহেতু ৰ'দটো বহুত ধুনীয়া দিছে কাপোৰখিনি ধুনীয়াকৈ শুকাব কাপোৰবোৰ ধুই গৈ আজৰি চাও এতিয়া যাওঁ মই ঘৰ মুচিবলৈ বেমাৰ বুলিতো বিচনাত পৰি থাকিব মন নাই সেইবাবে কামবোৰ উলিয়াই কৰি আছো আৰু ঘৰ মুচতে মই মাহঁতক কৈ থৈছিলোঁ কোনো গছকিব নোৱাৰিব খালি মই এতিয়া নিজে গছকি পাকঘৰলৈ গৈ আছোঁ এইফালে মায়ে পাকঘৰ মুচি আছে কাৰ কাৰ ঘৰত কেঁচা পাকঘৰ আছে কমেণ্ট কৰিবচোন মোৰ গা ধুইয়ে ভগৱানৰ ওচৰত সেৱা ল'লোঁ এতিয়া মই পাকঘৰলৈ ইয়াত দেখিছেনে ঝাৰু মায়ে বনাই থৈছে নিজে বনাইছে ভাতটো পাতি এতিয়া ভাত পানী খাই বৈ আজৰি হৈ মা মই আহিলোঁ তেল গৰমলৈ তেল গৰমৰ অলপ ভিতৰলৈ সোমাই গৈ পাব আপোনালোকে হোটেলখনৰ কাষতে লাগি আছে দৌৰাৰ খোৱাৰ দোকানখন যিহেতু সৰস্বতী পূজা বুধবাৰে সেইবাবে মা আৰু মই আহিলোঁ চাদৰ মেখেলা চাবলৈ চাদৰ মেখেলা ল'ব হ'লে আমি ইয়ালৈকে আহোঁ আপোনালোকেও আহিব পাৰে ব্লু যিহেতু সৰস্বতী পূজা পালেহিয়ে যদিহে কোনোবাই চাদৰ মেখেলা লোৱা নাই এতিয়ালৈকে তেতিয়াহ'লে ইয়াত আহি ল'ব পাৰে বিভিন্ন ধৰণৰ সুন্দৰ সুন্দৰ চাদৰ মেখেলা ইয়াত পাই যাব এই গুলপীয়া ৰঙৰ কাপোৰযোৰ মোৰ বৰকৈ পচন্দ লাগিছে আৰু ভালো লাগিছে মোৰ ওপৰত মোৰ হাঁহিটোৱে গম পাইছে চাগে কিমান ভাল লাগিছে মোৰ দুৱৰাৰ খুৰাৰ দোকানৰ পৰা চাদৰ মেখেলা দুযোৰ ল'লোঁ ভণ্টি আৰু মোৰ কাৰণে মোৰ চাদৰ মেখেলা এযোৰ আপোনালোকে সৰস্বতী পূজাত দেখা পাব সেইবাবে মই দেখুওৱা নাই এতিয়া মা আৰু মই গৈ আছোঁ চাদৰ মেখেলা দুযোৰ চিলাবলৈ দিবলৈ আমাৰ যিকোনো কাপোৰ হওক ইউনিফৰ্ম হওক চাদৰ মেখেলা হওক আমি বৰ্তাৰ ওচৰলৈ আহোঁ চিলাবলৈ দিবলৈ বৰ্তাই বহুত ধুনীয়াকৈ চিলাই দিয়ে আপোনালোকেও চিলাবলৈ দিব পাৰে ইয়াত কাপোৰ দুযোৰ চিলাবলৈ দি থৈ আহিলোঁ এতিয়া কাইলৈহে চাদৰ মেখেলা দুযোৰ পাম সেইবাবে এতিয়া মা আৰু মই যাওঁ ঘৰ দিশে আজিৰ ব্লগটো কেনে লাগিল কমেণ্ট কৰিব নেপাহৰিব আজিলৈ ইমানে বাই বাই